हेलो बंधुসকল, আজি আপোনালোকক তৰা গাজলিৰ ৰেচিপি বনাই দেখাম। কেনেকৈ খাই আপোনালোকে চাব। নামচাইৰ পৰা অনা হৈছে। প্ৰথমতে এইবিলাক গুচাই ল'ব লাগিব ধুনীয়াকৈ। খাই পাইছোঁ, খালি মই নিজেই বনাই পোৱা নাই। গুচাই হৈ গ'ল, এনেকৈ ধুনীয়াকৈ আপোনালোকে গুচাই ল'ব যদি খাব বিচাৰে। এইফালে মই আলু আৰু পিঁয়াজ কাটি ল'লোঁ। আলু আৰু তৰা গাজলি ভাজি বনাম, লগতে পাম চাই থাকক। কেৰাহীখন পাতি লৈছোঁ, তেল গৰম হৈ গ'ল। মই এতিয়া কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ। যিহেতু ভিজি গ'ল, সেইটো কাৰণে মই এতিয়া তৰা গাজলি আৰু কাটি লোৱা আলুখিনি দি দিছোঁ। ইয়াত চাওক, তৰা গাজলিৰ চব্জি হৈ গ'ল বনাই। ভাত লৈ ল'লোঁ আৰু এইফালে তৰা গাজলিৰ চব্জি চাওক কি সুন্দৰ হৈছে। আৰু এইফালে আমলেট, আৰু বেলেগ একো নাই। বহুত টেষ্টি হৈছে খাবলৈ। ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।